মই ৰাভাক লগ পাইছোঁ 52 চনত 1952 চনত ইয়াতে এখন RCPIৰ মিটিং হৈছিল তাত ৰাভা আহিছিল আৰু কেদাৰনাথ গোস্বামী আহিছিল তেতিয়া মই 5-6ত পঢ়োঁ হয় সেয়েহে মই পাইছোঁ তাৰপাছত মই ৰাভাক লগ পাইছোঁ হেৰি মেট্ৰিক দিয়াৰ পাছতো মোৰ বিয়াতো পাইছোঁ ৰাভাই ৰাজনৈতিক কথাবিলাক এনেধৰণে কৈছিল যেন গানহে গাইছিল মানুহৰ লগত সাধু কথা কৈছিল কিন্তু তেওঁৰ উদ্দেশ্যটো বেলেগ সাধাৰণ মানুহেতো বুজি পাইছিল পাই আমাৰ বায়সৰ গাঁওখন তেতিয়া এটা RCPIৰ ঘাটি এলেকা হৈ পৰিল বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ ঘাটি এলেকা হৈ পৰিল যাৰ ফলত 53 চন নে 54 চন একজেক্ট মনত নাই মোৰ তেতিয়া বেলখৰ এটা অপাৰেশ্যন চলালে পুলিচ অপাৰেশ্যন তেতিয়া দেৱেন বৰা SP মই সেইটো মনত আছে তেওঁ গোটেই বেলখৰা মানুহখিনি দলবন্ধ নিৰ্বিশেষে সকলোকে নি যথেষ্ট নিৰ্যাতন দিলে মানুহখিনি মোৰ খুৰা সমীন মিলি তেতিয়া ক্লাছ 9ত পঢ়ে তেওঁৰ ওপৰত যথেষ্ট শাৰীৰিক নিৰ্যাতন হ'ল মাত্ৰ এটাই কথা ৰাভা ক'ত আছে খুৰা কিন্তু বৰ এডামেণ্ট আছিল খুৰাই কয় মই জানো ৰাভা চিনি পাওঁ জানো ক'ত আছে জানো নকওঁ মানে এনেধৰণৰ এডামেণ্ট মানুহ এতিয়া তেওঁৰ ওপৰত যথেষ্ট অত্যাচাৰ হ'ল ৰাভাৰ বিষয়ে উঠি তেওঁ কিন্তু একো নক'লে এই ধৰণৰ কৰ্মী আছিল RCPIত তেতিয়া মোৰ পৰিয়ালত চনত বিষ্ণুভাই বিপ্লৱী পাৰ্টিত যোগদান কৰিছিল বেলতলাত হোৱা কৃষক সন্মিলনত তেওঁৰ সহযোগী আছিল তৰুণ সেন ডেকা শৈলেন মেধি কামিনী মোহন শৰ্মা বিশেষকৈ নবীন মেধি এনেকৈ কেইবাজনো মানে ৰোহিত দাস অৱশ্যে পিছত আহিছে কিন্তু ৰোহিত দাসেও আছিল মোৰ জীৱনৰ প্ৰথম চপোৱা একাংকিকা হ'ল টিপছহি তেওঁ কৈছিল মই চাই দিম তুমি মোক দিবা তেওঁক দেখুৱালোঁ হৈছে বঢ়িয়া হৈছে এই বুলি মোৰ পিঠিত চপৰিয়াই দিছিল আৰু কৈছিল নাটক নেৰিবা নাটকত সমাজ জীৱনৰ চিত্ৰ সমাজ জীৱনৰ কথা সমাজৰ অভাৱ সমাজৰ ধন্যতা সকলোবিলাক মানে তাত মানে সন্নিহিত হৈ আছে গৈ আৰু মোক কৈছে যে গান গাব লাগে বয়সত আৰু গান গাব পাৰোঁ না মই ৰাভাৰ এটা দৃঢ় বিশ্বাস আছিল যে মোক লৈ আৰু বহুত কাম কৰিব পাৰিব গতিকে তেওঁ এইবিলাকত মোক যথেষ্ট সহায় কৰি এটা মহিলা ছাত্ৰ ছাত্ৰী এইবিলাকক একগোট কৰাৰ কাৰণে এটা নিৰ্দেশ তেওঁ মানে দি দিলে আলোচনাৰ মৰ্মে খুব সাহসেৰে অলপ দুই এটা এনেকৈ যেতিয়া ছাত্ৰ ছাত্ৰী মই আনিলোঁ সংগঠন কৰি মহিলা আনিলোঁ যাই যে এটা প্ৰকাণ্ড বৃহৎ সংগঠন হৈ গ'ল এই মহিলা সংগঠনটোত মোক নেত্ৰী হিচাপে ৰাখি গোটেই চাৰিওফালে মানে যোৱাৰ কাৰণে সুবিধাবিলাক কৰি দিলে আৰু তেওঁ ক'ৰবাত মিটিঙত গ'লে মোক লৈ যায় তাত তেওঁ মানে মহিলা ছাত্ৰ ছাত্ৰী এইবিলাক ছাত্ৰীবিলাকক আনিব দিয়ে সেই সময়ত কংগ্ৰেছ শাসনে চকুও কৰিছিল কৰি বিভিন্ন ধৰণে মানে এটা মানে ৰাভাৰ লগত লগ লগা তৰুণ সেন ডেকাৰ লগত লগ লগা বিভিন্ন মানুহৰ লগত লগ লগা এইবিলাক লৈ এটা মানে হেয়াৰ চকুদিও চাইছিল আমি প্ৰথমতে ভবা নাছিলোঁ বিষ্ণুৰাভা যে এটা সাধাৰণ মানুহ বুলি ভাবিছিলোঁ নাটকৰ ক্ষেত্ৰতে কিমান সাংঘাতিক
আহৈ আহ ওলাই আহ, এইটো আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাই ছাত্ৰ অৱস্থাতে হেৰি কৰিছিল, ছাত্ৰ আন্দোলনতো যোগদান দিছিলে। 1963 চনৰ 29 অক্টোবৰ দিনা বেলশৰ কেন্দ্ৰীয় সমাজ কল্যাণ সমিতিৰ অধিৱেশন, বাৰ্ষিক অধিৱেশন, সেই অধিৱেশনত বিষ্ণু ৰাভা সভাপতি আছিল। প্ৰথম গানটো আমাৰ সমাজ কল্যাণ সমিতিৰ কণমাই সেন ডেকা, কিৰণ ভূঞা, কৰুণা চৌধুৰী পৰিৱেশন কৰিছিল। ৰ'দালি আহ মাটি লৈ নামি, ৰ'দালি আহ মাটি লৈ নামি, ৰুণু জুনু নেপুৰ বাজিছে, শুনা কাণে পাতি কোনোবা আহিছে, আহ ৰ'দালি সোণৰ পাখি মেলি। তেতিয়া ৰাভাই কৈছিল, আজি বেলশৰৰ বুকুলৈ ৰ'দালি আহিছে। সুন্দৰ এই গানটো কোনে ৰচনা কৰিছিল? এই গীতটো কোনে ৰচনা এই কৰিছিল? গানটো বিষ্ণু ৰাভাৰ নাছিল, কৰুণা চৌধুৰী আছিল। আমাৰ বেলশৰ কেন্দ্ৰীয় সমাজখনে এতিয়া তেওঁ নাই, তেওঁ এজন প্ৰযোজকো আছিল স্মৃতি নাট্য সমিতিৰ। যিয়ে নহয় সেই গানটোৰ প্ৰতি তেওঁ বৰ আকৃষ্ট হৈছিল, আৰু ৰাভাই এই গানটোৰ আলমতেই তেওঁ গানৰ সুৰ কেনে হ'ব লাগে, কি হ'ব লাগে, কেনেকৈ গানে কি মানুহক কি কৰে, এইবিলাক কথা ভালদৰে বুজাই দিছিল। আমাৰ বেলশৰ গাঁৱৰ যিবিলাক অনুষ্ঠান আছিল সেইবিলাকত বিভিন্ন অনুষ্ঠান, শিক্ষানুষ্ঠান, সমাজ কল্যাণ, হাইস্কুল, বিভিন্ন যিবিলাক অনুষ্ঠান হৈছে এইবিলাকত বিষ্ণু ৰাভাৰ অৱদান যথেষ্ট আছিল। এনেকৈ থাকি শেষত যেতিয়া 50 চনত মই 1 জুলাই তাৰিখে যেতিয়া এৰেষ্ট হ'লোঁ, তেতিয়া মোৰ লগত মোৰ ভনী কনকলতাও তাইও এৰেষ্ট হৈছিল। এৰেষ্ট হৈ আমি দুটা জেলত গুচি গ'লোঁ। আপোনালোক কোন জেলত ৰাখিছিল? গুৱাহাটী জেলত আছিল। গুৱাহাটী জেলত। গুৱাহাটী জেলত ৰাখিলে। তাৰে আগত মোৰ 50 চনৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে মোৰ বিয়া হৈছিল উপেন বৰ্মন, তেওঁৰ লগত মোৰ বিয়া হৈছিল। কিন্তু বিয়াৰ সময়ত, বিয়াৰ দিনাখনো মোৰ পুলিচৰ ঘেৰাওৰ মাজত বিয়া হৈছিল। মানুহে কিছুমান পুলিচক বাধা দিয়াৰ কাৰণে কিছুমান ব্যৱস্থা হাতত লৈছিল, আৰু এই কথাটোত এটা সংঘৰ্ষ হ'ব বুলি ভয় কৰিয়ে তেওঁলোকে আকৌ অন্যায় নকৰি তেওঁলোক আকৌ গুচি গ'ল। যেনেকৈ আহিছিল তেনেকৈ গুচি গ'ল। তাৰপিছত বিয়াখন হ'ল তেনেকৈ। শহুৰৰ ঘৰত যাবৰ পিছদিনাখনৰ পৰাই মোৰ স্বামী মোৰ ঘৰত নাছিল। তেওঁ আণ্ডাৰগ্ৰাউণ্ড আছিল, ময়ো আণ্ডাৰগ্ৰাউণ্ড আছিলোঁ। যদিও আণ্ডাৰগ্ৰাউণ্ড আছিলোঁ, যিবিলাক আণ্ডাৰগ্ৰাউণ্ড থকা নেতা আছিল, বিষ্ণু ৰাভাকে ধৰি এই নেতাসকলক খোৱা লোৱা, পিন্ধা উৰা ইত্যাদি যিবিলাক লাগে সামগ্ৰী, এইবিলাকত আমি আণ্ডাৰগ্ৰাউণ্ডৰ মাজতে তেওঁলোকক আমি যোগান ধৰিছিলোঁ। মোৰ দেউতা তেতিয়া জেলত নবীন মেলি চাৰিবাৰ জেল কাটিছে। আৰ চি পি আই কৰ্মী আছিলে। আৰ চি পি আই কৰ্মী। তাৰোপৰি কৃষক আন্দোলন আমাৰ এই অঞ্চলত, নলবাৰী অঞ্চলত মোৰ দেউতাই চলাইছিল মহিলা। আধাৰ আইন এক্ট, এই গোটেইখিনি দেউতাই পৰিচালনা কৰিছিল, দেউতাৰ নেতৃত্ব হৈছিল। মোৰ স্বামীও আছিল সেই সময়ত জেলত। মই বিয়াৰ তাৰিখৰ দিনাৰ পিছদিনাৰ পৰা সিদিনাহে মই তেওঁক দেখা পাইছোঁ। তাৰ আগত তেওঁৰ লগত মোৰ দেখা শুনা হোৱা নাছিল। তেওঁ এৰেষ্ট হ'ল, গুৱাহাটী জেলত থাকিল, ময়ো এৰেষ্ট হ'লোঁ। মোতকৈ আগত হৈছে তেওঁ এৰেষ্ট। তাৰপিছত ময়ো জেলত থাকিলোঁ। জেলত যাইহে আমি দুটা দেখা শুনা হৈছোঁ। গুৱাহাটী জেলত যেতিয়া মই থাকোঁ, 1950 চনত যে এটা ভূমিকম্প হৈছিল, সেই ভূমিকম্পটোত গুৱাহাটী জেলৰ সেই প্ৰকাণ্ড
যিটো ঘৰ আছিল মহিলাক থোৱা ঘৰ, তাত মই অকলে আছিলোঁ। সেই জোকাৰণিত 7 দিন ধৰি জোকাৰণি আছিল। সেই জোকাৰণিত মই চিঞৰ বাখৰ কৰি মাকে চিঞৰি চিঞৰি আছিলোঁ, কিন্তু মোক সহায় কৰিছিল জেলৰ এছিষ্টেণ্ট জেইলাৰ দণ্ডি চৌধুৰীয়ে। তেতিয়া বিষ্ণুৰাভাহঁতো পলায়ে আছে। বিষ্ণুৰাভাৰ ভৰি দিব পাৰিলে, বিষ্ণুৰাভাৰ মাথা হেৰি কৰি দিব পাৰিলে 10,000 টকা পুৰস্কাৰ দিব, চৰকাৰৰ পৰা ঘোষণা কৰিছিলে। তেনেকুৱা এটা হেৰি চলিছিল নহয়। আনফালেদি আমাৰ নলবাৰী কলেজতো অপাৰেশ্যনো হৈছে। আমাৰ বহুত মানুহক তাতে মাৰধৰ কৰিছে, অমানসিক অত্যাচাৰ কৰিছিল। সকলোফালে কি শিক্ষা, কি সমাজৰ অন্যায় অবিচাৰৰ প্ৰতি কি, এইবিলাক ভাষণত তেওঁৰ বহুমূলীয়া ভাষণ শুনিবলৈ পোৱা গৈছিল। আৰু মাতটো বেলেগ আছিল। মোক সেই যিখন মোৰ টিপচহী প্ৰথম মোৰ জীৱনৰ একাংকিকা নাট, সেইখনত তাতে কৈছিল, তুমি আকৌ নাটক লিখা, মই চাই দিম, কিন্তু দুৰ্ভাগ্য তেখেতক আৰু লগ পোৱাৰ সময় নহয়। ঊনৈছশ 65 চনত যেতিয়া নলবাৰীত অসম সাহিত্য সভা হয়, সেই সাহিত্য সভাত বিষ্ণুৰাভাক নিমন্ত্ৰণ কৰা নাছিল। অথচ বিষ্ণুৰাভা এটা অনুষ্ঠান, কিন্তু তেওঁক নিমন্ত্ৰণ কৰা নাছিল। তেওঁ বিনা নিমন্ত্ৰণে আহি মোৰ ঘৰত বহি আছে। বহা ৰুমৰ খিৰিকীটো খুলি তেওঁ তাতে বহি আছে মিটিঙৰ কথাবিলাক শুনি। তাৰপিছত এই প্ৰতিভা পাণ্ডে, তেওঁলোকে মানে গম পাই প্ৰতিভা পাণ্ডে, আমাৰ এই ৰমণী বৰ্মন এইবিলাক গোটেইবিলাক গম পাই তেওঁলোক আহি পৰে, আপুনি কি কাৰণে যোৱা নাই সাহিত্য সভাত? বিষ্ণুৰাভাক মঞ্চলৈ লৈ গুচি গ'ল। আৰু তেনেকৈ বহুত মানুহ আহিছিল, ৰমণী বৰ্মন আৰু বহুত মানুহ, ঢেৰ মানুহ, ছাত্ৰবিলাক আহিছে, আহি গোটেইবিলাকে ৰাভাক সাহিত্য সভাৰ মঞ্চক লৈ গুচি গ'ল। তাতে তেওঁ থাকি কথা বাৰ্তা হ'ল। গতিকে সেইটো আচলতে আমি এটা ৰাভাক অপমান কৰা কথা যদিও ভাবিছোঁ, কিন্তু ৰাভাই কোনোদিন সেইবিলাক তেওঁ কিবা অপমান কৰিলাক, মাতা নাছিল, কিবা নাছিল, এইবিলাক তেওঁ কিন্তু কোনোদিন তেওঁ মনত নানিছিল। তেওঁ সাহিত্য সভা হিচাপে তেওঁ সন্মান সদায় জনাইছিল। বিষ্ণুৰাভাৰ সান্নিধ্যই একোজন মানুহক ৰক্ত উত্তপ্ত কৰি তোলে। তেওঁক কেনেকৈ হেৰি কৰিছিল, দশৰিষে ঘূৰি ফুৰিছিল, ভাবিব নোৱাৰে। আমাৰ ইয়াতো আমাৰ বেলশৰ গাঁৱৰ যিখন বেলশৰ হাইস্কুল, নবীন মেধি, তৰুণ চেন্নাকা, বিষ্ণুপ্ৰসাদ ৰাভা, অৰুণ বৰ্মন, নবীন মেধিৰ কথা ক'লোৱেই। গতিকে এওঁলোকে কি কৰিছিল, আলোচনাক্ৰমে ইয়াত বেলশৰ হাইস্কুলখন গঠন কৰাৰ কাৰণে তেওঁ এজন উদ্যোক্তা আছিল। এই সময়ত এখন হাইস্কুল হোৱা মানে সাংঘাতিক কথা। যিয়ে নহওক, বিষ্ণুৰাভা বিষয়টো যথেষ্ট কৈ শেষ কৰিব নোৱাৰে। তেওঁ বিপ্লৱী আছিল, ৰান্ধনীও আছিল। বিশেষকৈ ৰাতি হৈছিল মিটিংবিলাক, গোটেই খেতিয়কবিলাক লগ লাগে, তাৰ লগত প্ৰথম গান গায়। তাৰ পাছত গানটোৰ অৰ্থ ভাঙি পেলাই বিপ্লৱৰ কথা কয়, সমাজতন্ত্ৰৰ কথা কয়। সেইকাৰণে আমাৰ মাহেয়াৰ মানুহখিনি ৰাভাৰ ওপৰত যথেষ্ট আস্থা আছিল। তাৰপিছত যেতিয়া তেওঁ বম্বেৰ পৰা ঘূৰি আহিল, আমি তেওঁক তেজপুৰৰ হস্পিটেলত যেতিয়া থ'লে, সেই সময়তো আমি তেওঁক তেজপুৰৰ হস্পিটেলত আমি গৈছোঁ। মৰাৰ 3 দিন আগতো গৈছোঁ। 69 চনত তেওঁ মাৰা গ'ল, সেই সময়তো আমি গৈছোঁ। আৰু গতিকে অতঃপ্ৰত সম্বন্ধ আমি বিষ্ণুৰাভাৰ লগত মোৰ আছিলে।
তেওঁ বিভিন্ন যিবিলাক কাম কৰিছে চবতে আমি মই অন্ততঃ তেওঁৰ লগত জড়িত আছিলোঁ। 1947 চনত যেতিয়া আমি কমিউনিষ্ট পাৰ্টিৰ ফালৰ পৰা আমি স্বাধীনতা বিৰোধিতা কৰিছিলোঁ, সেই সময়তো আমি বিষ্ণুৰাভা আহোন আমাক সহায় কৰিছিল গোটেইখিনি। ঠিক এনেকুৱা ধৰণে গোটেই আজীৱন তেওঁৰ মৰিবাৰ দিনত তাৰিখক লাগি তেওঁৰ লগত মোৰ ওতঃপ্ৰোত সম্বন্ধ আছিল। এইবিলাকক লক্ষ্য কৰি যদি আমাৰ ৰাভাৰ নিচিনা কেইটামান যদি মানুহ থাকিলে আজি আমাৰ অসমৰ অৱস্থা এইটো আজিৰ দিনৰ নিচিনা নহয়। অসমত এষাৰ কথা আছে, জ্যোতিৰ জ্যোতি ৰাভাৰ আভা। সেউজীয়া ঘাঁহনিৰে আগুৰি থকা অসমৰ কোমল মাটি ভেদি ওলাই থকা ৰঙা পাহাৰৰ দৰেই বিষ্ণুপ্ৰসাদ ৰাভা। তেখেতৰ আভাই সকলোকে আপ্লুত কৰে। শংকৰদেৱ গুৰুজনাৰ সাংস্কৃতিক বিপ্লৱৰ পথ অনুসৰণ কৰি জ্যোতিপ্ৰসাদদেৱে বিচাৰিছিল সমন্বয়ৰ সংস্কৃতি, ৰাভাদেৱে তাৰ লগত বিচাৰিছিল গণমুক্তি। ৰাভাদেৱৰ চিন্তাধাৰা আৰু আদৰ্শৰ বাটেৰে বাট বুলি আমি আমাৰ জাতীয় সমস্যাসমূহৰ সমাধানৰ পথ বিচাৰি উলিওৱাৰ প্ৰয়াস কৰা উচিত। আহক আজি ৰাভা দিৱসৰ এই পবিত্ৰ দিনটোত নৱপ্ৰজন্মক এইগৰাকী মহান বিপ্লৱী গণশিল্পীৰ লগত পৰিচয় কৰাই দিওঁ।